চাওঁতে চাওঁতে আমাৰ দেহা মানুহ ডাঙৰেই হ'ল। দেখিছেনে মোবাইলটো সন্মুখত কেনেকুৱাখন কৰি আছে। গাটো ধুৱাই আনিলোঁ, ক্ৰীম অকণ মুখত লগাই দিওঁ বুলি ভাবিছোঁ কাপোৰ সাজ পিন্ধাই দিবলৈ। তাই মানে ৰখি নাথাকে, নাচি বাগি কিমান যে কৈছোঁ দেহা মানুহ ৰৈ দিয়াচোন ৰৈ দিয়া, নাই ৰখি নিদিয়ে তাই আজি ৰাসৰ ৰিহাৰ্চেল কৰিবলৈ যাব। সেইবাবে মই গাটো ধুৱাই সোনকালে উলিয়াই দিলোঁ আৰু উলিয়াই দি তাইক পঠিয়াই লোৱাৰ পিছত ময়ো কামখিনি সোনকালে কৰি ল'ব পাৰিম। তাইক বোলো পটাপট উলিয়াই দিওঁ দিয়া, নহ'লে আকৌ লগৰখিনি গুচিয়ে যাবগৈ। সেইবাবে পটাপট তাইক উলিয়াই দিলোঁ। কিখন যে কৰিছে নহয়, উল্টাই আকৌ মুখে উলিয়াবলৈ ওলাইছে তাই। কি যে কৰিম ছোৱালীজনী, চাওকচোন কেনেকৈ নাচি বাগি আছে। নাচি থাকোঁতে ঘপককৈ দেখি গ'ল মোবাইলটো লগাই থোৱা। তাই কৈছে মা মোক ভিডিঅ' নকৰিবা। মই কৈছোঁ ভিডিঅ' নাই কৰা নহয়, পাপাই ভিডিঅ' কলিং কৰিছে। বাপেকক চাওঁগৈ বুলি ওচৰৰ পৰা জুমি জুমি চাইছেহি, পিছে বাপেক নহয় দেই। মোক সেইটো কাৰণে তাইক খং কৰিব বুলি মৰম অকণ কৰি দিছোঁ আৰু। এতিয়া তাই যোৱাৰ পিছত পটাপট তাঁতখন একোহালিমান বৈ ল'লোঁ, যিহেতু তাই থাকিলে তাঁতখন ব'বৰ সময়ত বহুত আমনি কৰি থাকে। এতিয়া আকৌ মহুৰাখিনিও ফুৰাই লওঁ বুলি ভাবিলোঁ। পটাপট বগা মহুৰা কেইটামানে আৰু আঁচু কমলা ৰঙৰ যিহেতু, সেইবাবে আঁচু কেইটামানো আঁচুৰ মহুৰা কেইটামানো পটাপট ফুৰাই ল'লোঁ দেই। ছাগলীজনীও ৰ'দত থকা দেখি ছাগলীজনীও ছাঁহলৈ অকণমান লৰাই দিলোঁ আৰু এতিয়া মই ভাত বনাবলৈ যাওঁ দেই। আজিলৈ আহিছোঁ, বাই বাই।